অভিমানে অভিমানে কিনো আনে মৰমে কৰে উপহাৰ আপোনজনে কিয় জানো খুন্দিয়াই ভাঙিছে হিয়া বৰদেউতা বহিছে তুমি ইয়ালৈ কিয় আহিছা? আজি আমাৰ মাৰ মৃত্যুবাৰ্ষিকী তেখেতৰ সমাধিত চাকি এগছ জ্বলালোহি ভাল কৰিছা ভাল কৰিছা বৰদেউতা আজি আপোনাক এটা কথা সুধিব বিচাৰিছোঁ ক'বনে? মই সৰু হৈ থকাৰ পৰাই দেখি আহিছোঁ আপোনাক প্ৰতিদিনে আপুনি ইয়ালৈ আহি ঘণ্টাৰ পিছত ঘণ্টা বহি থাকেহি মাজে মাজে আপোনাক কন্দাও দেখিছোঁ কিন্তু কিয় মই জানিব খুজিছোঁ ক'বনে বৰদেউতা? কিমান দিন আপোনাক সুধিম বুলি আহিও আপোনাৰ বেদনাক্লিষ্ট কৰুণ মুখ চকুলৈ চাই মই ঘূৰি গৈছোঁ আজি কিন্তু ক'বই লাগিব বৰদেউতা আত্মগ্লানি আত্মগ্লানি বৰ ডাঙৰ শাস্তি পৃথিৱীৰ কোনো আইনতে ইয়াতকৈ আৰু ডাঙৰ শাস্তি নাই মানে আনৰ মনত দুখ দিয়া মানুহক প্ৰভুও মাৰি নিনিয়ে ওলমাই ৰাখে এক জীৱন্ত শৱদেহ কৰি ঢিল ঢিলকৈ ফচিবলৈ আৰু সেই যন্ত্ৰণা মই বুকু পাতি লৈছো মোৰ কলিজাক এই পীড়া মই উপলব্ধি কৰাব বিচাৰিছো মই একো বুজা নাই বৰদেউতা আৰু আপোনাৰ অন্তৰত দেখিছোঁ বহুত বেদনা লুকাই আছে কৈ দিয়ক আজি পাতল লাগিব মই সেই বেদনা পাতল কৰিব নিবিচাৰো মই তাৰ আমেজ ল'ব বিচাৰো আমেজ এই বেদনাই মোৰ এতিয়া একমাত্ৰ লগৰী মইতো নিজেই বুজি নাপালো তোমাক কি বুজাম তথাপিতো বৰদেউতা শুনা তেন্তে কাৰো আগত নোকোৱা কথা আজি তোমাৰ আগত কম আজিৰ পৰা 40 বছৰৰ আগৰ কথা মই আৰু মোৰ সান্তনা কোৱা সান্তনা কি ভাবিছা আকাশখন চোৱাচোন অভি কিমান উদাৰ কৰবাত জানো ভেদাভেদ আছে সমগ্ৰ ধৰাকে সমানে আৱৰি আছে মই যে আকাশ হ'ব খোজো অভি বিশাল আকাশ হাজাৰ পুৰণি হৈও যি চিৰ নতুন অভি
আমাৰ মৰমবোৰো সেই আকাশখনৰ দৰে চিৰনতুন হৈ থাকিবনে? তুমিতো আকাশেই শান্তনা, নহ'লে জানো মোক তুমি গ্ৰহণ কৰিলাহেঁতেন? ক'ত তুমি কোটিপতি কমলেশ্বৰ বৰুৱাৰ উচ্চ শিক্ষিতা নন্দিনী, আৰু ক'ত মই শিকহু অবিলাস। এনেকৈ তুলনা নকৰিবা অভি, বেয়া লাগে। এতিয়া আমি যাওঁগৈ ব'লা। ব'লা। সময়মতে নাপালে ঘৰত চিন্তা কৰিব। কি হ'ল শান্তনা, আকৌ লৰালৰিকৈ মাতি পঠিয়ালা যে? মই আকৌ চিন্তাতে পৰিলো নহয়। মই যি ভয় কৰিছিলো তাকেই হ'ল। মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো অভি। নাকান্দিবাচোন। কি হ'ল? কোনে তোমাক মোৰ পৰা আঁতৰি থাকিবলৈ কৈছে? কালি আমাৰ ঘৰত বহুত ডাঙৰ হুলস্থুল হ'ল। দেউতাই বহুত খং কৰিছে। দেউতাৰ ভয়ত গোটেই ঘৰৰ মানুহ কঁপি আছে। দেউতাই আমাৰ সম্পৰ্কটো কোনো পধ্যেই মানি নলয়। কি হৈছে মোক ভালকৈ কোৱা কথাটো। কালি তোমাক লগ পাই যোৱাৰ পিছত দেউতা, শান্তনা কলেজৰ পৰা এতিয়াও অহা নাই নেকি সৰলা? আহিলে, তাই ৰুমতে কিবা এটা লিখি আছে। পদ্মা! পদ্মা! দেউতা, এইবোৰ কি বনাইছ এইবিলাক? তই নাজানো যে কমলেশ্বৰ বৰুৱাৰ ঘৰৰ পোহনীয়া কুকুৰেও এনেধৰণৰ ৰুটি নাখায়? এলেহুৱাৰ জাত কৰবাৰ খাবলৈ পাই পাই মূৰত উঠি নাচিবলৈ ধৰিছ। যা, মোৰ চকুৰ আগৰ পৰা আঁতৰি যা। আৰু শুন, শান্তনাক মই মাতিছো বুলি কগৈ। হ'ব দেউতা। মোক মাতিছিলা নেকি দেউতা? বহ। অহা সপ্তাহত তহঁতৰ কলেজৰ কিবা বন্ধ আছে নেকি? নাই। কিয় সুধিলা দেউতা? কিবা আছে নেকি? তেনেকুৱাই। যদি কলেজ বন্ধ নাই, এদিনৰ ছুটি ল'বি। ঘৰলৈ আলহী আহিব। আলহী? আলহী শান্তনাক চাবলৈ আহিব। ভাল মানুহ, বেছ চহকী, আমাৰ লগত মিলিব। দেউতা, হঠাৎ তুমি এইবোৰ? কি হঠাৎ? তোৰ যে বয়সটো ৰৈ থকা নাই, খেয়াল আছেনে নাই? 40ৰ দেওনা পাৰ হ'ল। কিহৰ কাৰণে তই ইমান দিনে ৰৈ আছ? তথাপিতো দেউতা, তুমি মোক নুসুধাকে? কি কলি? মই তোক সুধি কাম কৰিব লাগিব এতিয়া? ইমান ডাঙৰ হলি যে তই? তুমিতো জানাই দেউতা। মই জানো। কি জানো? অভি। তাৰ মানে সেই ভিকৌহটোৱে এতিয়াও তোৰ পিছেৰা নাই। কমলেশ্বৰ বৰুৱাৰ টকাৰ পাহাৰ দেখিছেতো? যত সব ভিকৌবিলাক আৰু
আৰু তোৰ মগজটোত কি সোমাল আজি 12 বছৰে তই সেই ভিকহটোৰ লগত লাগি আছ ইয়াৰ কাৰণে মই তোক পঢ়াই শুনাই ইমান ডাঙৰ কৰিলো নেকি কি খুৱাব এই ভিকহটোৱে তোক কি খুৱাব নিজৰ লেংকানি এডাল কিনাৰ তাৰ সামৰ্থ্য নাই আৰু সেই কমলেশ্বৰ বৰুৱাৰ জীয়েকক বিয়া পাতে দৰিদ্ৰতা কি তই জানো দেখিছ নহ'ব কোনো পধ্যে নহ'ব অভিক মই কথা দিলোঁ দেউতা আৰু মইতো তাক কথা দিলি তই কথা দিলি আৰু মই যে আলহীক কথা দিলো তাৰ কি অভিক ময়ো ভাল পাওঁ দেউতা আৰু আৰু অভিৰ লগত যদি মোৰ বিয়া নহয় তেনেহ'লে গোটেই জীৱন মই এনেদৰেই পাৰ কৰি দিম শান্তনা তই দুখ নকৰিবি আই দেউতাৰ লগত মই কথা পাতিম দেউতাৰ কথাত লাগি ইমান জটিল সিদ্ধান্ত তই নলবিও জীৱনটো জানো ইমান সহজ দেউতাৰ খঙৰ আঁৰতো তোলৈ মৰমেই আছে দেচোন তেখেত ইমান নিষ্ঠুৰ হোৱাটো উচিত নাছিল দেউতাৰ খংটো আজিকালি বৰকৈ বাঢ়িছে চেক বুজি দেউতাক মই বুজাম তোৰ মনৰ কথাও মই বুজি পাওঁ মা দুখ নকৰিবি আই সব ঠিক হৈ যাব মা সব ঠিক হৈ যাব এতিয়া সকলো বুজিলো তুমি চিন্তা নকৰিবা শান্তনা দেউতাৰ লগত মই কথা পাতিম তেওঁ নিশ্চয় বুজিব তুমি কৈ চাবা কিন্তু তেওঁ কেতিয়াও নুবুজে অভি ধন সম্পত্তিৰ অহংকাৰে তেওঁৰ মানসিক চিন্তাধাৰা একেবাৰে বিকৃত কৰি পেলালে তুমি অপমানিত হলে মই বৰ কষ্ট পাম মোক অপমান কৰিও যদি আমাৰ সম্পৰ্কটো তেওঁ মানি লয় সেয়াও শ্ৰেয় শান্তনা ঠিক আছে তুমিও এবাৰ যত্ন কৰি চোৱা এতিয়া আমি যাওঁগৈ ব'লা ব'লা হেৰি আপুনি জানো শান্তনাক বেছিকৈ খং কৰা নাইনে ভাবকচোন কিমান মৰমেৰে আমি তাইক ডাঙৰ দীঘল কৰিছিলোঁ তাই অকণমান দুখ পালে আপুনি গোটেই ঘৰখন হাহাকাৰ সৃষ্টি কৰিছিল ধৰফৰাই ফুৰিছিল আজি এই শান্তনাক আপুনি ইমান দুখ দিব পাৰিলে কেনেকৈ তাই এতিয়া বুজন হ'ল নিজৰ দায়িত্ব নিজেই ল'ব পৰা হ'ল তাই মনৰ কথাটো আপুনি এবাৰ ভাবি চাওকচোন বুজন হ'ল দায়িত্ব বুজা হ'ল সেইকাৰণে সেই চালচিকা ভিকৌটোৰ লগত পেনপেনাই আছে তাক কথা দিয়াৰ আগতে তাই কিয় এবাৰ নাভাবিলে মোৰ মান সন্মানৰ কথা কমলেশ্বৰ বৰুৱাৰ দৌলতৰ জনজননী কোনে শুনা নাই কোনে চিনি নাপায় মোক এতিয়া এই সকলোবিলাক ধূলিসাৎ কৰি দিলে এই ভিকৌটোক মই কেনেকৈ পৰিচয় কৰাই দিম মোৰ বন্ধু মহলৰ আগত নাই নহ'ব আপোনাৰ এতিয়া টকা পইচা বন্ধুবৰ্গ সেইবোৰহে ডাঙৰ হ'ল টকা নহ'লে এই দুনিয়াত একো নাই সৰলা একো নাই টকাৰ ওপৰত বহি থাকি তোমালোকে টকাৰ মূল্য কেনেকৈ বুজিবা দুবৃক্ষৰ জুলুঙা দেখিলেহে গম পাবা টকাৰ মূল্য কি কিন্তু কোনো কিন্তু নাই মোক ভাবিবলৈ দিয়া
তোমালোকে মাক জীয়েকে কি পাং পাতিছা মই ক'ব নোৱাৰো। দুটামান কথা কওঁ, মন দি শুন শান্তনা। তই সেই ল'ৰাটোক এতিয়া বাদ দে, পাহৰি যা তাক। ইমান ধনী ধনী মানুহৰ ঘৰৰ ল'ৰাই প্ৰস্তাৱ দি আছে। তই মোক সন্মানৰ কথাটো এবাৰ ভাবিছাচোন। যশস্যা বুটলা ইমান সহজ কথা নহয়। কিমান কষ্ট কৰি আজি মই এই উন্নতিৰ শিখৰত উপনীত হৈছো সেইটো কেৱল মই জানো। আৰু ইয়াৰ পিছত এই এটা ল'ৰাৰ কাৰণে মই মোৰ বন্ধুবৰ্গৰ আগত নতশিৰ হ'ব নোৱাৰো। এই সমাজত তাৰ কি স্থান তই কচোন বাৰু। ধন সম্পত্তিয়ে মানুহৰ প্ৰকৃত পৰিচয় নেকি দেউতা? মানুহৰ মানৱীয়তাই যদি নাথাকে, আৰু মোক সা সম্পত্তি নালাগে, সুখহে লাগে, মানসিক সুখ। টকাৰে তুমি জানো সুখ কিনিব পাৰিবা দেউতা? জীৱন কিনিব পাৰিবা? এতিয়া তোমাৰ বাবে যশস্যা, ধন দৌলত আৰু বন্ধুবৰ্গৰ মূল্যহে বেছি হ'ল। তোমাৰে একমাত্ৰ ছোৱালীজনীৰ সুখৰ কোনো মূল্য নাই তোমাৰ ওচৰত। দেউতা, টকাৰে তুমি সোণৰ পালেংহে কিনিব পাৰিবা, সুখনিতা নহয়। আপুনি আকৌ ছোৱালীজনীক কন্দুৱাবলৈ আহিলে হা? টকা পইচা অহংকাৰে দেখিছো আপোনাক একেবাৰে কঠোৰ কৰি পেলাইছে। কিবা এটা ভাল সিদ্ধান্ত ল'ব নোৱাৰেনে বাৰু আপুনি? তেন্তে শুনা মোৰ সিদ্ধান্ত। মই এই বিয়াত সন্মতি দিম, কিন্তু এটা চৰ্তত। আকৌ কি চৰ্ত উলিয়ালে? চৰ্ত। শান্তনাক বিয়া পাতি সি তাৰ ঘৰলৈ শান্তনাক লৈ যাব নোৱাৰিব। মোৰ ঘৰতে থাকি মোৰ ব্যৱসায়ত হাত বটাব লাগিব। অন্যথা আজিৰ পৰাই সিহঁতৰ লগত মোৰ সকলো সম্পৰ্ক শেষ হৈ যাব। দেউতা, তুমি কেনেকৈ ভাবিলা যে এই কথা মই মানি ল'ম? অভিক মই কম এই কথা? অভিৰ টকা পইচা নাথাকিব পাৰে, কিন্তু আত্মসন্মান আছে, নিজস্বতা আছে। অভি অৰ্থবিশ্বাস নহয় দেউতা। আপুনি জানো তাইৰ মানসিকতা নাজানে? আপোনাৰে ছোৱালী তাই। এবাৰ সংকল্প লৈ পিছ হুহুকা ছোৱালী তাই নহয়। আপোনাৰ দম্ভ অহংকাৰে সেই সৰল মনৰ ছোৱালীজনীক আপুনি কিয় আঘাত কৰিব বিচাৰিছে বাৰু? আপোনাৰ ছোৱালীজনী মনটোতকৈ আপোনাৰ বন্ধুবৰ্গই কি কয় সেইটোহে আপোনাৰ ডাঙৰ চিন্তা। কেনে পিতৃ আপুনি? কোন? সোমাই আহা। নমস্কাৰ। কোন তুমি? মই অভিলাষ, শান্তনাৰ। তাৰ মানে সেই দৰিদ্ৰতাৰ নমুনা তুমিয়ে নেকি? বহা। হয় দেউতা। ন দেউতা নহয়। দেউতা কোৱাৰ অধিকাৰ তুমি এতিয়াও পোৱা নাই। পিছে শান্তনাই তোমাক কথাটো ক'লেনে নাই? কি কথা? তাইতো মোক একো কোৱা নাই। মইহে আপোনাক লগ ধৰিবলৈ আহিছো। বিয়া তুমি কৰাব পাৰিবা, কিন্তু শান্তনাক তুমি তোমাৰ ঘৰলৈ লৈ যাব নোৱাৰিবা। তুমি আহি মোৰ ঘৰত থাকিব লাগিব আৰু মোৰ কামত তুমি হাত বটাব লাগিব। মানে আপুনি কি ক'ব বিচাৰিছে? ঘৰ যোৱাই? তুমি দেখিছো বৰ টেঙৰ। বৰ সোনকালেই মোৰ কথাটো বুজি পালা। হে, আপোনালোক ধনৰ চহকী মানুহবোৰে মোৰ দৰে দুখীয়া মানুহক কাঠ পুতলা বুলি ভাবে। টকাৰ বলেৰে আমাৰ দৰে দুখীয়াক কিনি ৰাখিব পাৰিম বুলি ভাবে। কিন্তু সেয়া ভুল ধাৰণা। ধন আমাৰ নাই, কিন্তু মন আছে, স্বাভিমান আছে। ধনৰ মূল্য কি? আপোনাৰ সমগ্ৰ জীৱনৰ উপাৰ্জন দিও আপুনি জানো আপোনাৰ মৃত্যু ৰোধ দিব পাৰিব? তেনেহ'লে ইমান অহংকাৰ কিয়? আপোনাৰ সেই দৌলতেৰে পাৰে যদি আপোনাৰ নিজৰ ছোৱালীৰ মনটোকে কিনক। মই আপোনাক কথা দিলো, শান্তনাই যদি তাইৰ মনটো আপোনাৰ ওচৰত বিক্ৰী কৰে
মই আপোনাৰ সকলো চৰ্ত মানি ল'ম। যোৱা যোৱা, কেতিয়াবা যদি মনটো সলনি হয় মোৰ ঘৰৰ দুৱাৰ তোমাৰ বাবে সদায় খোলা থাকিব। টুকুনাৰ আকৌ লেকচাৰ চোৱা। কথাবোৰ বৰ জটিল হৈ পৰিল শান্তনা। একেখন ঘৰতে এখন মৰমৰ সাগৰ আৰু এক দম্ভ অহংকাৰৰ এক জ্বলন্ত অগ্নিপিণ্ড একেলগেই বাস কৰে। যেন নিষ্ঠুৰতাৰ ঔৰসত জন্ম লয় মমতাই। যেনেকৈ পানীত যা যোৱা লৱণৰ জন্ম হয় সাগৰতেই। আচৰিত নহয়নে শান্তনা? দেউতাক দেখি মই নিজেও আচৰিত হৈছোঁ অভি। দম্ভ অহংকাৰ দেখিছিলোঁ, কিন্তু দেউতাৰ নিষ্ঠুৰতা দেখা নাছিলোঁ। হয়তো পিতৃ স্নেহেই তেওঁক এনেকুৱা কৰি তুলিছে নেকি? কিন্তু মানুহ ইমানো স্বাৰ্থপৰ হ'ব নালাগে যে নিস্বাৰ্থৰ বাবে নিজৰ সন্তানৰ হৃদয়ৰ কান্দোনো শুনা নাপায়। লাগিলে সি স্নেহেই হওক। গতিকে মই এটা সিদ্ধান্ত লৈ পেলাইছোঁ অভি। কি সিদ্ধান্ত লৈছে শান্তনা? আমি আৰু এতিয়া দেৰি কৰি থাকি লাভ নাই। অতি সোনকালে কোৰ্টতে আমাৰ বিয়াখন পাতি পেলাওঁ। মোৰ চিনাকি উকিল এগৰাকীৰ লগত মই ইতিমধ্যে কথাও পাতিছোঁ। তুমি কি ভাবা অভি? তুমি যি ভাল দেখা শান্তনা, মোৰ কোনো আপত্তি নাই। ঠিক আছে তেন্তে, অহা সপ্তাহতে আমি তাৰিখ এটা লওঁ। এতিয়া আমি যাওঁগৈ ব'লা। ব'লা। আহা শান্তনা। এয়াই মোৰ বাসস্থান। আজিৰ পৰাই এই বাসস্থান এখন ঘৰলৈ পৰিণত হ'ল। তোমাৰ হাতৰ পৰশত এই ঘৰৰ প্ৰতিটো চুক কোণ উজ্বলি উঠিব। এয়া মোৰ হেঁপাহৰ কাৰেং অভি, য'ত আমাৰ সপোনে পোখা মেলিব। তোমাক মই এনেকৈ আনিম বুলি ভবা নাছিলো শান্তনা। আয়তী উৰুলি মন্ত্ৰ ধ্বনিৰে কইনা সজাই মোৰ লক্ষ্মীক ঘৰ সোমোৱাম বুলি ভাবি আছিলো। কিন্তু একো নাই অভি, কপালত যি আছিল সেয়ে হ'ল। এতিয়া আমি ভালেৰে আগবাঢ়ি যোৱাটোহে লাগে। শুনাচোন, চাহ একাপ খাব লাগিছিল নহয়। ক'ত কি আছে মোক দেখাই দিয়াচোন। ৰ'বা, আজি চাহ দুকাপ ময়ে বনাম। ভাগৰি আহিছা, বহা। ইয়াৰ পিছত তোমাৰ ঘৰ তুমি চম্ভালিবা। হেল্ল', কোনে কৈছে? দেউতা, তই ক'ৰ পৰা কৈছ? মোক ক্ষমা কৰি দিবা দেউতা। তোমাৰ কথা মই ৰাখিব নোৱাৰিলোঁ। ক'ত আছ তই? অভিৰ লগত
কোৰ্ট মেৰেজ কৰি মই অভিৰ ঘৰলৈ গুচি আহিলোঁ। কি হেৰা শুনিছা হেৰা তোমাৰ ছোৱালীয়ে কি কাণ্ড কৰিলে শুনিলা মাক যদি হয় তুমি ইমান দিনে কি শিক্ষা দিছিলা কি হ'ল কোনে কি ক'লে আপোনাক কি ক'লে তাই জুই লগালে মোৰ মৰ্যাদাৰ ভঁৰালত তাই জুই লগালে কাছাৰীত বিয়া পাতি সেই ভিকৌটোৰ ঘৰ সমালগৈ তাই ইমানকৈ কোৱা সত্ত্বেও তাই আমাৰ কথা নাৰাখিলে তাইৰ মাক বাপেকক তাই পাহৰি গ'ল তাই মোৰ বাবে আজি মৃত মই নিঃসন্তান তাইক মই কেতিয়াও ক্ষমা নকৰো কেতিয়াও নকৰো মনটোতো আপুনিও সলাব পাৰিলে হয় এই কাম কৰিবলৈ আপুনিয়ে বাধ্য কৰালে ছোৱালীজনীক আপুনিয়ে দিহমন আৰু পবিত্ৰ মৰমৰ লগত আপোনাৰ টকা পইচা মৰ্যাদাই জানো ফেৰ মাৰিব পাৰে আপোনাৰ মৰ্যাদা ভঁৰালত আপুনি নিজ হাতে জুই লগালে নিজ হাতে মোৰ শান্তনাই নহয় 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 অভি তুমি দেখোন ঘৰখনৰ আটাইবোৰ বস্তু যোগাৰ কৰি ৰাখিছা তোমাৰ সকলো প্ৰয়োজন পূৰ কৰিব পৰা ক্ষমতা জানো মোৰ আছে তুমিতো সকলো জানা নহলে নোহোৱা বস্তু কেইপথে গোটাই থৈছো নিজকে তেনেকৈ হেয় জ্ঞান নকৰিবাচোন অভি নকৰো এতিয়া তুমি আৰু মই পৃথক হৈ থকা নাই তুমি আৰু মই এতিয়া আমি হলো তথাপিও শান্তনা তথাপিও কি ৰাজ কাৰেঙৰ পৰা নামি আহি ৰাজ নন্দিনী একেবাৰে প্ৰজাৰ পুৰুষা প্ৰজাত তুমি মোক লৈ কি ভাবিছা মই অনুমান কৰিব পৰা নাই তুমি সঁচাকৈ মোক লৈ সুখী নে শান্তনা যি মৰমৰ বাবে মই সকলো এৰি আহিছো সেই মৰমক পাই মই জানো অসুখী হম অভি কিন্তু মাৰ কথা ভাবিহে মনটো বেয়া লাগিছে বেচেৰী মাজনী না মোৰ লগ দিব পাৰিলে না দেউতাৰ লগ দিব পাৰিলে এতিয়া চাগৈ মায়ে দুখ কৰি আছে কিন্তু মই জানো অভি মায়ে আমাক অন্তৰৰ পৰা ক্ষমা কৰি দিব তুমি এতিয়া দুখ নকৰিবা শান্তনা লাহে লাহে সকলো ঠিক হৈ যাব ৰাতিৰ পিছতেইতো দিন আহে শান্তনা আৰু আমি এতিয়া সেই উজ্জ্বল দিনটোলৈ হেঁপাহেৰে বাট চাই ৰম বাৰু শান্তনা এতিয়া শুই থাকো ব'লা ৰাতিও বহুত হ'ল ৰবাচোন শান্তনা তোমাৰ প্ৰয়োজনীয় বস্তু কেইপদমান আছে সুপ্ৰভাত শান্তনা সুপ্ৰভাত অভি কোৱা এইয়া আমাৰ যুগ্ম জীৱনৰ প্ৰথম পুৱা নিঃসংগতা দলিয়াই চিৰ লগৰী হোৱাৰ এক সুন্দৰ পুৱা তোমাৰ কেনে অনুভৱ হৈছে শান্তনা সূৰ্যটো যদি ইয়াতে থমকি ৰলহেঁতেন সঁচাকৈ অভি সুখবোৰ যদি আমি ধৰি ৰাখিব পাৰিলোহেঁতেন এতিয়া বিচনা এৰা অভি নহ'লে স্কুল কলেজলৈ দেৰিয়ে হ'ব মই খোৱা যোগাৰ কৰোঁ
চাহ খোৱা অভি তুমি নোখোৱা এতিয়া আৰু চাহ নাখাওঁ অভি আজি মই 9টা বজাত কলেজ পোৱাকৈ যাব লাগিব পৰীক্ষা চলি আছে নহয় নহ'লে আজি মই ছুটিয়ে ল'লোহেঁতেন ওলাবৰ হৈছেই ভাতো হ'ল মই ভাতকে খাই যাম তুমি কিমান সময়ত ওলাই যাবা অভি অঁ যোৱা যোৱা তুমি ৰেডি হোৱাগৈ তুমি ওলাই যোৱাৰ পাছতহে মই ওলাই যাম তোমাৰ আজি ডিউটি কেইটালৈকে আছে 8টাত মই ঘৰ পাই যামহি অভি ময়ো আজি সময়মতে আহিবলৈকে যত্ন কৰিম ঠিক আছে ঠিক আছে আই অ' আই 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 কোন পদ্ম অঁ মই পদ্ম উঠক আই গাখীৰ অকণে খাই লওক আই ৰাতিপুৱাৰ পৰা আপুনি একো এটা খোৱা নাই খাওক এই আহিছিল নেকি অ' পদ্ম সান্তনা আহিব আই আহিব গাখীৰ অকণ খাওকচোন আই খাওকচোন আই হ'ব 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 আৰু নাখাওঁ শুই যাওক আই শুই যাওক সময়বোৰ ইমান বেগেৰে গৈছে চাওঁতে চাওঁতে ছমাহ পাৰেই হৈ গ'ল মাহঁতনো কেনেকৈ আছে একো গমকে নাপাওঁ বাইদেউ আৰে পদ্ম তই ক'ৰ পৰা ওলালিহি অভি এয়া আমাৰ ঘৰৰ ল'ৰা পদ্ম ঘৰৰ কথা কওঁতেই তই ওলাইছহি কচোন ক ঘৰৰ কথা ক আৰু এটা কথা নহয় আমি যে ইয়াত থাকো তই কেনেকে গম পালি সেইদিনাখন বজাৰত ইভা বাইদেউক লগ পাইছিলোঁ ইভা বাইদেউৰ পৰা আপোনালোকৰ ঘৰৰ ঠিকনাটো ল'লোঁ আয়ে মোক পঠোৱা নাই অ' বাইদেউ আইৰ অৱস্থাটো দেখি মই নিজে আহিছোঁ আইৰ অৱস্থা মানে কি হৈছে মাৰ বাইদেউ কাইলৈ এপাক আপুনি গৈ আহিব আয়ে আপোনাক চাবলৈ বৰ হেঁপাহ কৰিছে এতিয়া মই যাওঁগৈ বাইদেউ আই ঘৰত অকলে আছে মানে দেউতা ঘৰত নাই নেকি দেউতা দিল্লীলৈ গৈছে দুদিনৰ পাছতে আহিব বাইদেউ মই এতিয়া যাওঁহে ঠিক আছে আজি যাগৈ তেনেহ'লে আকৌ আহিবি পিছত হ'ব বাইদেউ আহিছোঁ মা অ' মা মা
মা মা শান্তনা মোৰ আই মোৰ আইজনী মোৰ আই আইঅ, মোৰ আইজনী মোৰ আই বাইদেউ শান্তনা অ বাইদেউ পানী এগিলাচ খাই লওঁ আইৰ অৱস্থাটো দেখিছে নহয় একো এটা খাবলৈ মন নকৰা হ'ল পাৰে যদি আপুনি অকমান খুৱাই দিয়কচোন পদ্ম বাইদেউ এইটো লৈ যাচোন মাৰ কাৰণে খাবলৈ যোগাৰ কৰি হ'ব আনগে। বাইদেউ পানী অকমান খোৱা মা ভালে আছনে আই জোৱাই নাহিলে ক'তনো কেনেকৈ আছ একো কেনে জানো মই ভালে আছো মা তেওঁনো কেনেকৈ আহিব দেউতাইনো কি ৰাস্তা ৰাখিলে এৰা দেউতাই জানো সেই ৰাস্তা ৰাখিলে মা পদ্ম অ পদ্ম পদ্ম গৈছো বাইদেউ মোক মাতিছিলে বাইদেউ মাৰ কাৰণে কিবা এটা আনগেচোন যা খুৱাই দিওঁ হ'ব বাইদেউ মোক ক্ষমা কৰি দিবি আই মাকজনী হৈ মই কি দিব পাৰিলো তুমি এইবোৰ কি কৈছা মা তোমাক মই নাজানো নেকি তুমি মোৰ মা হয় মোৰ কথা ভাবি ভাবি তুমি তোমাৰ সেই অৱস্থা কৰি ললা এয়া লওক বাইদেউ আপুনি খুৱাই দিলে যদিহে খায় ৰাতিপুৱাৰ পৰা আয়ে মুখত একো এটাকে দিয়া নাই দে মা খোৱা কথাবোৰ যে কেনেকৈ কি হৈ গ'ল জোৱাইক বেয়া পাবলৈ মানা কৰি দিয়াই হ'বচোন মা তুমি আৰু এতিয়া সেইবোৰ চিন্তা কৰি থাকিব নালাগে সকলো ঠিকে আছে তুমি এতিয়া অকমান শুই দিয়াচোন অকমান শুই দিয়া চিধাকে শুৱাচোন মা চিধাকে শুৱা চিধাকে শুৱা মই শুইছো তই কিবা এটা খাই লবি মই এতিয়া নেখাওঁ মা খায়ে ওলাই আহিছিলো মা তোমাৰ টোপনি আহিছে তুমি এতিয়া শুৱা মই যাওঁগৈ কাইলৈ মই আকৌ আহিম মা যাই যা
শান্তনা আহিলা আহিলো মাক কেনেকুৱা ৰাখিলা মাৰ অৱস্থাটো বৰ ভাল নহয় অভি অ। একেবাৰে দুৰ্বল হৈ পৰিলে খোৱা বোৱা একেবাৰে নকৰাই হ'ল এ হয় নেকি কি হৈছে নো মাৰ একো ক'ব নোৱাৰো মই কালিলৈ আকৌ যাব লাগিব কাইলৈ মই কলেজৰ পৰা বাহিৰে বাহিৰে মাৰ ওচৰলৈকে যাম যাবা যাবা মাৰ মনটোকে অকণ ভাল লাগিব দেউতা আছিল নে ঘৰত নাই মই যাওঁতে দেউতা ঘৰত নাছিল মা অ মা 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 গাটো অকমান ভাল পাইছানে ক'তনো আই তই হবলা কলেজৰ পৰা বাহিৰে বাহিৰে আহিলি তুমি কেনেকৈ জানিলা মা মা কিবা এটা খালানে খাবলৈ মনে নেযায় দেখোন অ এনেকে কেনেকে হ'ব মা ৰবা মই কিবা অলপ আনোগে ৰবা বচোন ব আহিছ তই বহিম ৰবাচোন আগতে তুমি কিবা অলপ খাই লোৱা মা চাওঁ অকণমান উঠাচোন উঠা অকণমান চাওঁ চাওঁ বহি দিয়াচোন খোৱা আৰু নাখাওঁ খোৱাচোন মা অকণমান খোৱা মা অকণমান খোৱা একেবাৰে ইচ্ছা নাই তই বচোন মা তোৰ মুখখন বহুদিন ভালকৈ দেখা নাই অ। তোৰ হাত দুখন দেচোন
সময়ত মই তোক আশীৰ্বাদ এটাও দিব নোৱাৰিলোঁ আই। মোৰ আশীৰ্বাদ সদায় তোৰ লগতে আছে। তথাপিও এই দুপাতকে মোৰ মৰমৰ আশীৰ্বাদ হিচাপে তোক দিলোঁ। তই সদায় পিন্ধি থাকিবি আই। তুমি জানো মোক বেলেগকে আশীৰ্বাদ দিব লাগে মা? তোমাৰ মৰম এইটো মোৰ বাবে আশীৰ্বাদ। তুমি মোৰ মা হয়। মোক নেদেখাৰ পৰাই তুমি মোক মৰম কৰি আহিছা। তাতকে আৰু কি আশীৰ্বাদ আছে মা? শুনাচোন মা, মই এতিয়া যাবগে লাগিব। গধূলি হ'বৰেই হ'ল। কালিলৈ আহিম মা। তুমি ৰাতি নোখোৱাকে নাথাকিবা কিন্তু। যা গৈ যায় যোৱাই বাট চাই থাকিব। পদ্ম, পদ্ম গৈছো পদ্ম। বাইদেউ। আহচোন। বাইদেউ মাতিছিলে? মাক ৰাতি খালী পেটেৰে থাকিবলৈ নিদিবি। হ'ব বাইদেউ। যেনে তেনে কিবা এটা খোৱাবিয়ে, হ'ব নহ'লে কিন্তু মই তোক বেয়া পাম। হ'ব বাইদেউ, ঠিক আছে। মা, মই এতিয়া আহিছো। কালিলৈ আহিম। তুমি এতিয়া অকমান শুৱা। যায় শুৱাচোন। শুৱা মা। মই আহিছো মা। সান্তনা সান্তনা। কি হ'ল মা? মা, একো নোকোৱা কিয়? কিয় কান্দিছা? গাটো বেছি বেয়া লাগিছে নেকি? মা, পদ্ম, 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 পদ্ম। মা ক'ত গ'ল? বিচনাত নাই যে। মা ক'ত গ'ল? মা বাইদেউ। কি বাইদেউ বাইদেউ কৈ আছ? ক'ত গ'ল মা? মাৰো নাই বাইদেউ। মায়ে আমাকে এটা গুচি গ'লগৈ, গুচি গ'ল। কি কলি ঐ? মা,
কি হ'ল শান্তনা? কান্দিছা কিয়? মাৰ ওচৰৰ পৰা কেতিয়া আহিলা? দেউতাই কিবা ক'লে নেকি তোমাক? দেউতাই 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 ক'বলৈ আৰু কি থাকিল অভি? এটা জীৱনৰ আজি অন্ত পৰিল। বুকুত জ্বলি থকা জুইকুৰা চিতাৰ জুইৰ লগত মিলি গ'ল। মোৰ মৰম কৰা হাত দুখন দুহুৱা হ'ল। মোক দি থৈ গ'ল এই মৰমৰ চিন। এই ৰুলিযোৰ অভি, আজি যে মোৰ মনটো বৰ ফৰকাল লাগি আছে জানা। পৰীক্ষাৰ ৰিজাল্ট দিলে নহয়। আমাৰ কলেজৰ ৰিজাল্ট খুবেই ভাল হৈছে। বিশেষকৈ মোৰ ডিপাৰ্টমেণ্টৰ ৰিজাল্ট যে খুব ভাল হৈছে। পৰীক্ষাৰ ৰিজাল্টেহে ঈশ্বৰৰ গুৰু দক্ষিণা। আজি যে আমাৰ ষ্টাফ ৰুমত ভাল পাৰ্টি এটা হ'ল। ৰ'বা, তোমালৈ একাপ চাহ বনাই আনিছোঁ। তুমি কেতিয়া আহিলা? মোৰ আজি অহা অলপ দেৰি হ'ল। আহোঁতে বজাৰত সোমাই আহিছোঁ। বস্তুৰ যিহে জুই চাই দাম। বজাৰত যে আজি পদ্মকো লগ পালোঁ জানা। তুমি চাগৈ আজি চাহ খোৱাই নাই। মই মিঠাই লৈ আহিছোঁ, তোমালৈ চাহ কৰি আনোগৈ। চাহ খোৱা অভি। চোৱাচোন অভি, তোমালৈ এটা চাৰ্ট লৈ আহিছোঁ।
আজি বহুত বজাৰ কৰিলা যে শান্তনা বহুত টকা হাতত লাগিছে নেকি ক'তনো বহুত টকা অভি বেচৰকাৰী চাকৰিৰ এমাহৰ দৰমহা কেইটাহে ইভাই বজাৰ কৰিছিলে ময়ো দুটামান বজাৰ কৰি আহিলোঁ সিমানেহে মোৰতো কাপোৰ আছিলেই আকৌ চাৰ্ট এটা আনিব লাগে কিয় আগৰ চাৰ্টকেইটা পুৰণাই হৈছে দেখোন আজি দৰমহাটোও পাইছোঁ ভাল লগাত মৰমতে তোমালৈ এটা লৈ আহিলোঁ বেয়া পাইছা নেকি মই পুৰণা চাৰ্ট পিন্ধিলে তুমিহে লাজ পোৱা নেকি মানুহৰ আগত কোৱা অভি অভি চাহ খোৱা চাহ খোৱা আকৌ অভি চাওঁ পেপাৰখন থোৱা অভিমানে অভিমানে কিনো আনে মৰমে কৰে উপহাৰ আপোনজনে আপোনজনে কিয় জানো খুন্দিয়াই ভাঙিছে হিয়া মই খিলা হৰা পাত হৈ হৰিলোঁ মই নিয়ৰত হেমেকি তিতি পৰি ৰলোঁ এন্ধাৰে আৱৰি মোক বুকুৱে নীৰৱে কান্দে ভাবি থাকোঁ মই জীৱনে মোক কিনো দিলে অভিমানে অভিমানে কিনো আনে মৰমে কৰে উপহাৰ
আপোনজনে আপোনজনে কিয় জানো খুন্দিয়াই ভাঙিছে হিয়া তহঁতক কি বুলিনো ধন্যবাদ জনাওঁ ইভা আজি তহঁতি নথকা হ'লে মোৰ যে কি অৱস্থা হ'লহেঁতেন আপোন মানুহক ধন্যবাদ নকয় নহয় শান্তনা মই জানো তোৰ বান্ধৱী নহয় শুনচোন তোক মই কথা এটা সুধো বেয়া নাপাওঁ যদি কচোন চোৱা শান্তনা ময়ো তোমাৰ পৰ নহয় মই তোমাৰ সহকৰ্মী মোক তোমাৰ বান্ধৱী বুলি ভাবি নিসংকোচে তোমাৰ মনৰ কথা মোৰ আগত খুলি ক'ব পাৰা হয় কিয়নো নহয় তোমালোক দুইজনীয়ে মোৰ বান্ধৱী আৰু ইভা আপোন মানুহে কিবা সুধিলে জানো বেয়া পায় সুধ কি সুধিম বুলি কৈছিলি তই আজিকালি বৰ মন মাৰি থকা যেন লাগে কি হ'ল এনি প্ৰব্লেম আৰু আগতকৈ তই বহুত উইক হোৱা যেন লাগিছে সঁচাকৈ শান্তনা কথাটো ময়ো মন কৰিছোঁ খুব কম দিনৰ ভিতৰতে মানুহজনী একেবাৰে ভাগি পৰিছা কি হৈছে তোমাৰ কিবা অসুবিধা থাকিলে ক'বা আমিবোৰ আছো নহয় আচলতেনো কি হৈছে মই নিজেই নাজানো তই মোক এটা কথা কচোন ইভা কিমান ঘৃণা হ'লে বাৰু ভালপোৱাবোৰে বিতৃষ্ণাৰ ৰূপ ল'ব পাৰে আৰু ভালপোৱাবোৰ ঘৃণা কেতিয়া হয় ভাল পোৱাবোৰ ঘৃণা নহয়ও শান্তনা কিন্তু বিশ্বাস যদি নাথাকে সন্দেহে সকলো ফুফুলা কৰি পেলায় এই প্ৰশ্নটো তোৰ মনলৈ আহিল কেনেকৈ যিটি কথাবোৰ ভাবি নাথাকিবিচোন কথাটো মই বুজিছোঁ মোক এটা কথা কোৱাচোন শান্তনা অভিলাষে বাৰু তোমাক লৈ হীনমান্যতাত ভুগিছে নেকি মই শুনামতে তুমিতো বহুত চহকী ঘৰ ছোৱালী আছিলা তেওঁৰ বাবে তুমি সকলো ত্যাগ কৰি আহিছা তেনেকুৱাটো হ'ব নালাগে মই তেনেকুৱা একো আভাস পোৱা নাই আৰু অভিটো ইমান দুৰ্বল মনৰ মানুহ নহয় কোৱাৰ বাবে বেয়া নাপাবা শান্তনা মই জনাত পুৰুষবিলাক প্ৰায়ে গষ্টিক হয় নাৰীৰ সৰলতাখিনিও তেওঁলোকে জটিলতা বুলিয়ে ভাবে অভি এয়া মায়া নমস্কাৰ আৰু ইভাগটো তুমি আগতে লগ পাইছাই পাইছো আপুনি আহিলে ভালেই হ'ল শান্তনাক থবলৈ আহিছিলোঁ শুনকচোন আজি তাই কলেজত মূৰ ঘূৰাই পৰি গৈছিল ভাগ্য ভাল তাই যে একো নহ'ল পাৰিলে অলপমান তাইক মন কৰিবচোন হয় নেকি হয় হয় আপোনাক কথা এটা কওঁ বেয়া নাপাব কওক। আপুনি চাগে বহুত দিন এই মুখলৈকে চোৱা নাই নহয় ইমান দুৰ্বল মানুহজনী চাকৰিলৈ যাবলৈ দিয়ে কেনেকৈ অলপ কেয়াৰ ল'ব তাইৰ অকল সেন্দুৰ কল নিলে জানো পতি হয় নিস্বাৰ্থৰ উপৰিও পতিৰ দায়িত্বখিনিওতো পালন কৰিব লাগে ইভা ব'লা যাওঁ শান্তনা আমি এতিয়া গৈ থাকোঁ বহচোন চাহ একাপকে খাই যা আহিছহে আজি চাহ নাখাওঁ বেলেগ এদিনাখন আহিম আগতে তোৰ স্বাস্থ্যটো ভাল কৰি লচোন থাকা দেই আহিছোঁ ভালকে থাকিবা বহকচোন চাওঁ অভি মোক ভিতৰলৈ লৈ ব'লাচোন মূৰটো বৰকৈ ঘূৰাইছে অভিমানে অভিমানে কিনো আনে মৰমে কৰে উপহাৰ আপোনজনে আপোনজনে কিয় জানো
দিয়াই ভাঙিছে হিয়া অভি ব'লা একেলগে ওলাই যাওঁ তুমি গৈ থাকা ঠিক আছে বাৰু শুনাচোন অভি আজি অলপ সোনকালে আহিবাচোন গধূলি বজাৰলৈ এপাক ওলাই যাম নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি কিছু সময়ৰ পিছত চেষ্টা কৰক The number you are calling is currently switched off. Please try later. অভি ইমান দেৰি কৰিলা ক'ত আছিলা ইমান দেৰি অভি চোৱাচোন তোমালৈ মই কি আনি থৈছিলো চোৱাচোন চোৱা অভি কিয় ৰৈ গলা অভি কিয় ৰৈ গলা তুমি কিয় এনেকুৱা হৈছে Action! যি স্বাভিমানক লৈ মই সন্মান কৰিছিলো সেয়া আজি ক'ত সেই প্ৰেৰণা য'ৰ পৰা মই জীৱনমুখী ৰাখি গৈছিলো যাৰ মানসিকতাৰ কথা কৈ মই কমলেশ্বৰ বৰুৱাৰ আগত দাহি মাৰিছিলো সেই গৌৰৱেই আজি মোক অসন্মান কৰিলে যি ধন সাম্প্ৰতিক তুচ্ছ জ্ঞান কৰি মই পিঠি দি আহিলো সেই সোপা ধনেৰে মোক সজাবলৈ অভি ধনীৰ দুলহলি কম দামী সাজ সজ্জাৰে মোক এতিয়া সহ্য নকৰা হ'ল স্বাভিমান মোৰ কথা আজি মূল্যহীন হ'ল বিশ্বাসঘাতক Guys! Aten her! বিশ্বাসঘাতক অভিমানে কিনো আনে মৰমে কৰে উপহাৰ আপোনজনে কিয় জানো
খুন্দিয়াই ভাঙিছে হিয়া মই খিলা হৰা পাত হৈ হৰিলোঁ মই নিয়ৰত হেমেকি তিতি পৰি ৰলোঁ এন্ধাৰে আৱৰি মোৰ বুকুৱে নীৰৱে কান্দে ভাবি থাকোঁ মই জীৱনে মোক কিনো দিলে অভিমানে অভিমানে কিনো আনে মৰমে কৰে উপহাৰ শান্তনা কি হ'ল তোৰ কি অৱস্থা হ'ল তোৰ শান্তনা কি হৈছে তোমাৰ ইমান অসুস্থ যেন দেখাইছে তোমাক একো নাই হোৱা অ' ইমান দিনৰ মূৰত আহিছ আহচোন বহি শান্তনা একোৱে যদি হোৱা নাই যোৱা মাহটোৱে তুমি কলেজলৈ যোৱা নাই কিয় এপ্লিকেশ্যন এখনতো দিব লাগিছিল প্ৰিন্সিপাল ছাৰে মাতিনি মোক তোৰ কথা সুধিছিল বাৰু সেইবোৰ হ'ব তোৰ স্বাস্থ্যৰ কথাটো কচোন তোৰনো কি হৈছে একোৱে নাই হোৱা অ' কৈছোৱে দেখোন তোৰ একো হোৱা নাই তই মোক মিছা কথা কবি একেখন থালতে খাই আমি দুজনী ডাঙৰ হলো তোৰ মুখ দেখিলে মই গৰ্ব দেখা পাওঁ তই যে কিমান যন্ত্ৰণাত ভুগি আছ মই জানো ক'বলৈ যদি বেয়া লাগিছে নালাগে ক'ব শান্তনা এটা কাম কৰাচোন ভাল ডক্তৰজনৰ পৰামৰ্শ লোৱা ডক্তৰৰ ওচৰলৈ যাবলৈ মোৰনো কি হৈছে মায়া তোৰ কি হৈছে যাচোন যা তই আইনাখন এবাৰ চাগৈ কিমান দিন চাগে তই নিজকে চোৱা নাই স্বাস্থ্যৰ লগতে তই মনটো ভাঙি পেলাইছ কি অৱস্থা হ'ল তোৰ মোকো তই মিছা কথা ক'ব পৰা হলি মোক তোৰ অন্তৰংগৰ বান্ধৱীক তুমি আমাৰ লগতে ওলোৱাচোন ডাক্তৰক দেখুৱাই তোমাক থৈ যামি নেলাগে ডক্তৰক গৈ মই কি ক'মগে মোৰতো একো অসুখ হোৱা নাই মানি লৈছো তোৰ শৰীৰত একো ৰোগ হোৱা নাই কিন্তু মনটোতো কিবা এটা হৈছে সঁচা কথা কচোন তই অবিলাসৰ লগত তোৰ কিবা নাই অ' পিকিলি তই নীলকণ্ঠ হ'বলৈ নেযাবি শান্তনা কিনো বিকিলাৰ কথা কৈছ ইভা হ'ব বাৰু দে ইমানকৈ কৈছ যেতিয়া অভিক লৈ আজি গধূলি মই ডক্তৰৰ ওচৰৰ পৰা আহিমগৈ তই চিন্তা নকৰিবি মই ঠিকে আছো যাবি তেনেহ'লে মই কিন্তু সন্ধিয়াটোলৈ ফোন কৰিম তই কিন্তু মোবাইলটো ছুইচ অফ কৰি নথবি মোবাইলটো কি জানো তুমি অফ কৰি থোৱা অফ কৰি নথবাচোন শান্তনা আমি যাওঁ তই নিজৰ যত্ন ল'বি বাৰু আমি যাওঁ শান্তনা শান্তনা আহিছো দিয়া ভালকে থাকিবা দে
উফ মন্দিৰৰ পূজাৰীজনী আজি একেবাৰে বৰ কৰি পেলালে দেই কিনো বকিলে একোতো বুজি নাপালোৱে তাতে আকৌ সেই সুমজুই গৰমে একেবাৰে মানুহজনী সিজাই পেলালে উফ নন্দিনী এই শান্তনা শুনকচোন আজি বৰ গৰম পৰিছে মোৰ ইমান পানী পিয়া লাগিছে পানী এগিলাচ দিয়ক না ৰবা যোৱা কাপোৰ কানিকেইটা খুলি লোৱা আৰাম পাবা এইটোৱেই আমাৰ ৰুম আজিৰ পৰা এই ঘৰৰ দায়িত্ব তোমাৰ নন্দিনী চাহ নোখোৱা নেকি দিয়াচোন চাহ একাপ মই চাহ খালোৱে আপুনি ইমান দেৰিলৈকে শুই আছে মইতো কেতিয়াবাই উঠিলো ৰ'ব কৰি আনোগৈ মোৰ স্কুল আছে নন্দিনী দেৰি নকৰিবা ঠিক আছে গৈ আছো ৰ'ব পৰীক্ষা বহি চাইছে নেকি কেনেকুৱা পাইছে ল'ৰা ছোৱালীবিলাকে নাম্বাৰ কিছুমানে ভালেই পাইছে দুই এটাহে খালি বৰ গাধা দেই মোৰ বৰ টোপনি ধৰিছে হওঁগে নেকি ঠিক আছে ঘড়ীটোলৈ চোৱাচোন অভি কেইটা বাজিলে ইমান কষ্ট কৰিব নালাগে হ'ব দিয়া বহি চোৱাত মই সহায় কৰি দিম এতিয়া শুব লাগে বহুত ৰাতি হ'ল উঠা দিয়া
নন্দিনী খাওক তুমি নোখোৱা মই অলপ পাছত খাম আপুনি খাওকচোন শুনকচোন কোৱা মোক আজি অলপ পইচা দি যাবচোন পাৰ্লাৰলৈ যাম আহোঁতে শ্বপিং কৰিম বুলি ভাবিছোঁ শান্তনা আজি কলেজৰ পৰা অহাৰ পাছত মোৰ লগত ওলাবাচোন যাম বাৰু কিন্তু শ্বপিং কৰিবলৈ নহয় এনেই ফুৰি আহিম মোৰ সকলো আছে মোৰ মৰমৰ পতিদেৱ আহিলা ইমান দেৰি কৰিলা যে কি বজাৰ কৰিলানো পাৰ্লাৰতে আমাৰ গাঁও সেই জয়াক লগ পালোঁ দুয়োজনীয়ে গোটেই বজাৰ ফুৰিলোঁ মোৰ কাৰণে কাপোৰ আৰু কস্মেটিক বজাৰো কৰিলোঁ ঘূৰি আহিবৰ সময়ত দুয়োজনীয়ে হোটেলত সোমাই কি যে খালোঁ ৰ'বচোন আহি আছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে নে চাওকচোন ইমান ধুনীয়া লাগিছে হেৰি কেনেকুৱা লাগিছে ভাল লাগিছে নে ভাল ভাল লাগিছে বঢ়িয়া জয়া মোৰ তৰাতৈ বুকুখন মোৰ বিষাই ঐ কেতিয়ানো লগে পাম মনৰ কথা কবলৈ জয়া মোৰ তৰা তই দেখোন ছোৱালী দেখিলে একদম মহাগায়কটো হৈ পৰ কথাটো কি হা ঐ ছোৱালী দেখিলে নহয় ঐ তোক দেখিলে তোক মোক দেখিলে ঘৰত তোৰ কাম বন নাই নেকি হা যেতিয়াই দেখোয়ে আলিমূৰত তই মাছৰ কাটোৰ নিচিনা জোপ মাৰি থাক কিয় ঐ তই আহিলে মই গোন্ধতে গম পাওঁ বুজিছ গোন্ধতে কি সুন্দৰ সুবাস ঐ এতিয়াচোন সেই নন্দিনীজনীও নাই অভিলাষৰ লগত একেবাৰে মস্ত হৈ আছে তই মোক মৰমতে এবাৰ চাই দে না এইডাল ভালে ভালে তই মোৰ ৰাস্তা এৰিবিনে নাই নহলে এই ৰূপত তোক একেবাৰে মোৰ যে একদম ঘৈণী ঘৈণী লাগিছে ঐ দে না এটা দে না কি দে না কি লাগে হা দিল বুজিছ দিল এবাৰ দিছ না তাৰপিছত মই তোৰ দেৱদাস কালিদাস দাসেই দাস বুজিছ দাসেই দাস তোৰ মানে আজি দিল খাব মন গৈছে পিছে কচোন কি দিল খাবি ভীমকলৰ দিল খাবি নে কাঁচকলৰ দিল খাবি কচোন ক সেইটো দিল নহয় মোৰ আকৈজনী এইটো দিল এইটো হাত নলগাবি জয়া মোৰ তৰাতৈ বুকুখন মোৰ বিষাই কেতিয়ানো লগে পাম মনৰ কথা কবলৈ বাই ভনী সন্মান নাজানো নেকি হা লাজ লগা নাই তোৰ হা ঘৰত তোৰ ভনীৰ নাই আচলতে কি জানো তোৰ দৰে কুণ্ঠচ মনৰ মানুহবিলাকৰ কাৰণে আজি আমি ছোৱালীবোৰো নিজৰ ঘৰত নিৰাপদ নহয় ছোৱালী এজনী দেখিলে তহঁতৰ কামনা জাগি উঠে হা আৰু মাতৃতুল্য মানুহ এগৰাকীও আজি তহঁতৰ কামনাৰ বলি হয় আচলতে তহঁতি মানুহ নহয় তহঁত নৰপিশাচ আৰু ফাঁচিও তহঁতৰ কাৰণে উচিত শাস্তি নহয় শান্ত হচোন জয়া ইমান খং নকৰিবি শান্ত হম হা কেনেকুৱা শান্ত হম হা আচলতে তহঁতি মাইকী মানুহক তহঁতি কি বুলি ভাব নিৰ্জীৱ ভোগৰ বস্তু তহঁতি কেতিয়াও নাভাবনে নাৰীৰ গৰ্ভতে যে পুৰুষৰ বিকাশ
যি নাৰী মানৱ জাতিৰ জীৱনী শক্তি, যি নাৰীক শক্তিৰ দেৱী বুলি তহঁতি পূজা কৰ, আজি আজি সেই নাৰীক ৰাজপথত উলংঘ কৰি তহঁতি ৰাণ কুকুৰৰ দৰে থপিয়া থপি কৰ। প্ৰতিদিনে নাৰীৰ ধৰ্ষণ, শাৰীৰিকভাৱে মানসিকভাৱে, আৰু আৰু ফুল কোমলীয়া শিশু এতিয়াও আজি ধৰ্ষিতা। নিজকে তহঁতি মানুহ বুলি দাবী কৰ, সভ্যতাৰ শিখৰ দখল কৰা মানুহ। আচলতে তহঁতি মনুষ্যত্বহীন বন্য জানোৱাৰ আৰু আদিমতকৈও আদিম। ঐ, সংশোধন কৰ নিজকে, নহলে হেৰাই যাব পুৰুষৰ সংজ্ঞা। হ'ব জয়া, আৰু লাজ নিদিবি। আজি তই মোৰ চকু খোলালি। আচলতে মই কথাবোৰ ইমান দৰকৈ ভবাই নাছিলো জয়া। তোক কথা দিলো জয়া, এতিয়াৰ পৰা মই সংশোধন কৰিছো নিজকে, আৰু আনৰো চকু খোলাবলৈ যত্ন কৰিম। তোৰ লগত কৰা ব্যৱহাৰৰ কাৰণে মোক মাফ কৰি দে জয়া, মোক মাফ কৰি দে। আৰে জয়া, তই ক'ৰ পৰা ওলালিহি? হ'ব যা, এতিয়া বৰ সেই লেৰা সাদৰবোৰ কৰি দেখাবলৈ আহিছ। শুনিছিলো জোৱাইনী আৰু জমেনীয়ে একেই কথা, আৰু তই তাৰ প্ৰমাণটো দিও দিলি। উফ, আহচোন প্ৰথমতে বহি বহ। নবহো যা তোৰ ঘৰত, চাবহে আহিলো। কোননো যাদুঘৰে তোক ইমান যাদু কৰি বান্ধিলে যে তই লৰালি কালৰ বান্ধৱীজনীকো পাহৰি গলি? নহয় অ', তোৰ কথা মোৰ মনত পৰিয়ে থাকে, অকল যাবহে পৰা নাই। অ', বৰ সঁচা কথাটো কলি দেই। পিছে নন্দিনী, তোৰ মৰমৰ পতিদেৱ ঘৰত নাই নেকি? তেখেত ঘৰত নাই, কিবা কামত বাহিৰলৈ ওলাই গৈছে। ঐ, তোক কিজানি বহুত মৰম কৰে ন? এইকেইদিনত দেখোন তই বৰ ধুনীয়াজনী হৈ পৰিছ। কথাটো কি হ? যা এজনী, কিনো কথাবোৰ ক যে। বা, এতিয়া তই লাজ কৰিব আহিছে মোলে। নন্দিনী, এই বাইদেউ নহয় জানো? বেয়া লাগে পাই। পিছে নন্দিনী, তই কেতিয়াবা বাইদেউৰ বিষয়ে তোৰ মানুহজনক কেতিয়াবা সুধিছ নেকি বা? নাই, মই তেনেকে একো সোধা নাই, আৰু তেওঁ কেতিয়াও মোক কোৱা নাই। হ'ব দে, তহঁতি সুখত থকাটোহে মই বিচাৰো। শুনচোন নন্দিনী, মোৰ বহুত দেৰি হৈ গ'ল ঘৰৰ পৰা ওলাই অহা। এতিয়া যাওঁ মই। তহঁতি এটা কাম কৰিবিচোন, দুইটা আহিবি আমাৰ ঘৰলৈ। মই যাওঁ। উফ, কলৈ যাওঁ? ৰচোন বহ, চাহ একাপটো অন্তত খাই যা। উফ বাবা, চাহনো কি? এদিন আহিম, দিনটো থাকিম, ভালকৈ কথা বতৰা পাতি ভাত পানী খাই যাম দেই। তহঁতি ভালকে থাকিবি। আৰু শুনচোন, যা এইজনী যে আৰু। এইবোৰ আকৌ কি কৰিছা? বস্তুবোৰ ইমান অপৰিপাটি হৈ আছে, চিজিল কৰি আছো। বহুত দিন চিজিলেই কৰা নাই যে। আচ্ছা নন্দিনী, এইবোৰ কামৰ মাজতে মোক চাহ কাপ দিব পাৰিবা নেকি? পাৰিম, কিয় নোৱাৰিম, কৰি আনিছো ৰ'ব। শুনকচোন, মই এই বস্তুখিনি পেলাবৰ বাবে উলিয়াই ৰাখিছো। আপোনাৰ যদি কিবা লাগতিয়াল বস্তু আছে চাই দিবচোন। ঠিক আছে।
মই নিবিচৰাকৈ তুমি মোক সকলো দিলা প্ৰভু। আজিও তুমি মোক এই অমূল্য সম্পদ দিলা। মোৰ জীৱন সত্তা, মোৰ হৃদয়ৰ স্পন্দন, এই অভিক তুমি আজি মোক জীৱন সংগী ৰূপে দিলা। মই বহুত সুখী প্ৰভু, বহুত সুখী। তোমাৰ এই কৰুণাময়ী হাত মোৰ শিৰত সদায় ৰাখিবা প্ৰভু। এতিয়া বহুত ৰাতি, তুমি শুই পৰিছা অভি। টোপনিত তোমাৰ মুখখন অবুধ শিশুৰ দৰে লাগিছে। মই সাৰে আছো। নিদ্ৰাহীন এই নিশাবোৰে মোক এতিয়া উপহাস কৰে। হাজাৰ প্ৰশ্ন তোলে মোক। মই কেনেকৈ বাধা দিওঁ? মোৰ আবেগক সাৰ পালেইতো তুমি দুৰ্বুদ্ধ হৈ পৰিবা। কিয় অভি, কিয় তুমি এনে কৰিছা? মোৰ ভগ্ন হৃদয়ৰ উচুপনি তুমি জানো সোধা নাই? যন্ত্ৰণা চট ফটাই থকা মোৰ কলিজাই তোমাক জানো মতা নাই? তুমিতো নিষ্ঠুৰ নাছিলা অভি। তুমিয়ে মোক কৈছিলা আকাশত জ্বলি থকা তৰাবোৰ যেনেকৈ সঁচা, জীৱনটো কলিজাৰ স্পন্দন যেনেকৈ সঁচা, তোমাৰ মৰমবোৰো তেনেকৈ সঁচা। কিন্তু সঁচা মৰমে জানো অৱহেলা কৰিব জানে? প্ৰেমে আঘাতে সহিব পাৰে, কিন্তু অৱহেলা কৰিব নোৱাৰে। এনেকৈ মই কেনেকৈ জীয়াই থাকিম অভি? কেনেকৈ অভি? কেনেকৈ? অভি, তোমাৰ বুকুত ইমানবোৰ খং ক'ৰ পৰা আহিল? মোলৈ মৰমেৰে উপচি থকা তোমাৰ অন্তৰখনত ইমান অবিশ্বাস, ইমান সন্দেহে কেনেকৈ ঠাই পালে? ইমান খং লৈ তুমি চাগৈ কিমান কষ্ট পালা। কিয় তুমি মোক এবাৰো নুসুধিলা অভি? তোমাৰ বুকুতে থাকিও মই তোমাৰ ইমান পৰ হৈ গলো নে? তুমি আজি মোক হাত তুলিছা, সেইলৈ মোৰ দুখ লগা নাই। দুখ লাগিছে ভুল ধাৰণাবোৰ লৈ তুমি যে কিমান কষ্ট পালা সেইলৈহে। মই জানো সেই কাম কৰিব পাৰো অভি? তোমাৰ স্বাভিমানেইতো মোৰ গৌৰৱ। মই এতিয়াও তোমাৰ স্বাভিমানত আঘাত সানিব নোৱাৰো। তুমি যেনেকুৱা সেয়াইতো মোৰ প্ৰেম, মোৰ জীৱন। সেয়েহে দেউতাৰ যি সম্পত্তি, মৰম সকলো নেওচি মই তোমাক বাছি ললো। অতীতলৈ মই কেতিয়াও ঘূৰি চোৱা নাই অভি। তুমি যি সাজেই নিপিন্ধা, যেনেকৈ তুমি নাথাকা, তেনেকৈ মই তোমাক ভাল পাওঁ। তোমাক এটা সাজ উপহাৰ দিয়াটো মোৰ মাত্ৰ এটা হেঁপাহ আছিল। আজি যে আমাৰ বিবাহ বাৰ্ষিকী, সেইবাবে অভি মায়ে দিয়া ৰলীযোৰ বিক্ৰী কৰি তোমালৈ উপহাৰ আনিছিলো। দেউতাৰ ওচৰত মই কেতিয়াও হাত পতা নাই। তুমি মোক সন্দেহ নকৰিবা অভি, সন্দেহ নকৰিবা।
মই তোমাৰ সেই সান্তনাই হয়, তোমাৰ মৰমৰ সান্তনা। তুমি ঘূৰি আহা অভি, আগৰ দৰে হৈ যোৱা, নহ'লে মই জীয়াই থাকিব নোৱাৰো অভি। বুকুত ইমান যন্ত্ৰণা, মই সহিব নোৱাৰো অভি, মই সহিব নোৱাৰো। এনেকৈ অসহ্য যন্ত্ৰণা বুকুত সাৱটি তিল তিলকৈ মৃত্যুক সাৱটি ল'লে মোৰ সান্তনাই। মোৰ মৰমৰ আকৰ, মোৰ হৃদয়ৰ মালিক মই হাততে পাহিও হাততে হেৰুৱালো। সান্তনাৰ মুখত মই কোনোদিন সত্যতা বিচৰাৰ যত্ন নকৰিলো। তাই চকুৰ কাঠৰটা মই পঢ়িবলৈ বিচাৰিলো। মই নিজৰ অহংকাৰক প্ৰশ্ৰয় দি ভুলৰ উপৰি ভুল কৰি গৈ থাকিলো। মই স্বাৰ্থপৰ, মই নৰপিশাচ, মই সান্তনাৰ হত্যাকাৰী। মোক শাস্তি লাগে, মোক বিভৎস শাস্তি লাগে। সান্তনা, মৃত্যুৰ যন্ত্ৰণাত থাকিও তুমি মোৰ সদায় কষ্টৰ কথা ভাবিলা, আৰু মই সন্দেহৰ দৃষ্টিৰে তোমাৰ যন্ত্ৰণাক আৰু তীব্ৰতাৰ ঘটি তুলিলো। সান্তনা, তুমি ঘূৰি অহা সান্তনা। মই মোৰ পাপৰ প্ৰায়শ্চিত্ত বিচাৰো। এবাৰ আহা সান্তনা। আজি 40 বছৰ মই তোমাৰ অপেক্ষাত ইয়াত বহি আছো সান্তনা, ইয়াতেই বহি আছো। আচৰিত আপোনালোকৰ প্ৰেম ফটোটা। পৃথিৱীৰ সকলো ৰঙেই আপোনালোকৰ মৰমবোৰৰ আগত ৰংহীন হৈ গ'ল। মৃত্যুৰ নীৰৱতাই লিখি গ'ল এক অন্য অধ্যায়। আপোনাৰ আত্মগ্লানি, আপোনাৰ অনুশোচনাই আচলতে আপোনাৰ অন্তৰত থকা বৰ্মা সান্তনাৰ প্ৰতি থকা সঁচা প্ৰেমৰ প্ৰকাশ। বাৰু, এতিয়া আপুনি সংযত হওক বৰদেউতা। বলক আমি ইয়াৰ পৰা ওলাই যাওঁ। নাই, মই নেযাওঁ। সান্তনা আহিবই, মই জানো তাই আহিবই। মোক মাফ কৰি দিব। মোক মাফ কৰি দিব তাই। আহিব বৰদেউতা, নিশ্চয় আহিব। বলক বৰদেউতা, ঘৰলৈকে বলক। বলক, আকৌ পিছত আহিম। মই নাযাওঁ। ঘৰলৈকে বলক। মই নাযাওঁ। বলক বৰদেউতা। নাই, বলক বৰদেউতা। নাযাওঁ। বলক। মই নাযাওঁ। আত্মগ্লানিয়েই ভুলৰ প্ৰকৃত প্ৰায়শ্চিত্ত। আত্মাৰ অটুট বান্ধনৰ বাবে ধন দৌলতৰ প্ৰয়োজন নাই সুন্দৰ চেহেৰাৰ প্ৰয়োজন মাথো এখন সুন্দৰ নিকা অন্তৰ আৰু সুদৃঢ় বিশ্বাসৰ। প্ৰেম অবিনাশী, জৰা মৃত্যু একোৱেই ইয়াৰ বিনাশ কৰিব নোৱাৰে। ভুল ধাৰণাৰ বশৱৰ্তী হৈ খন্তেক থমকি ৰোৱা অভিলাষৰ প্ৰেমাটোৰ অনুতপ্ত হৃদয়ৰ আৰ্তনাদে যেন সান্তনাৰ বিদেহী আত্মাক স্পৰ্শ কৰে। অভিমানে
কিনো আনে মৰমে কৰে উপহাৰ আপোনজনে কিয় জানো খুন্দিয়াই ভাঙিছে হিয়া মই খিলা হৰা পা হৈ হৰিলো মই নিয়ৰত হেমেকি তিতি পৰি ৰলো এন্ধাৰীয়া পৰি মোৰ বুকুৱে নীৰৱে কান্দে ভাবি থাকো মই জীৱনে মোক কিনো দিলে অভিমানে কিনো আনে মৰমে কৰে উপহাৰ আপোনজনে